আমি আজি বনাম বেচনৰ লাড্ডু। যদি আপোনালোকে বেচনৰ লাড়ু খাই ভাল পায় তেনেহ'লে মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। আহক আমি এতিয়া ৰেচিপিটোলৈ যাওঁ। বেচনৰ লাড়ু বনাবলৈ মই ইয়াত লৈছোঁ বেচন 3 কাপ, চেনি 2 কাপ। চেনিটো আমি পিছত মিক্সিত গুড়া কৰি ল'ম। ইয়াত লৈছোঁ মই ড্ৰাই ফ্ৰুটছ আলমণ্ড আৰু খিচমিচ 1 কাপ। আপোনালোকে আৰু বেলেগ বেলেগ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। লগতে লৈছোঁ ঘি 2 কাপ আৰু লগত লৈছোঁ 4 চামুচ পানী। এতিয়া আহক আমি ৰেচিপিটোলৈ যাওঁ। কেৰাহীটো বহাই আমি বেচনখিনি শুকানকৈ লৰাই থাকিম। গেছৰ জুইটো আমি একেবাৰে কম কৰি ৰাখিম যাতে বেচনখিনি তলৰ পৰা লাগি নাহে আৰু একেৰাহে আমি বেচনখিনি লৰাই থাকিম। এনেকৈ 20 মিনিটমান লৰাই থকাৰ পিছত দেখিব বেচনখিনি ধুনীয়াকৈ ড্ৰাই ৰোষ্ট হৈ গৈছে আৰু ধুনীয়া এটা গোন্ধ ওলাইছে। বেচনখিনি কি হ'ব যেতিয়া আপোনালোকে ড্ৰাই ৰোষ্টটো কম হ'ব তেতিয়া বেচনখিনি কেঁচা থাকিব আৰু খাবলৈ বেয়া লাগিব। সেইকাৰণে মনত ৰাখিব আমি বেচনখিনি একেবাৰে কম জুইত 20 মিনিটমান লৰাই থাকিম। এতিয়া আমি ইয়াত ঘিখিনি দি দিছোঁ আৰু ভালকৈ সেইখিনি লৰাই মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত আমি ঘিখিনি আৰু বেচনখিনি প্ৰায় 5 পৰা 8 মিনিটমান ভাজি ল'ম। এয়া 8 মিনিটমান হৈ গৈছে। এতিয়া আমি ইয়াত পানীখিনি ছটিয়াই দিম। মই ইয়াত 4 চামুচ ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। পানী এই কাৰণে দিম যাতে বেচনখিনি দানা দানা হৈ পৰে। যিহেতু আমি ইয়াত একেবাৰে একদম মিহি বেচনটো ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে? পানীখিনি দিয়াৰ লগে লগে বেচনখিনি প্ৰায় দানা দানা হৈ পৰিছে। এতিয়া আমি দুবাৰমান লৰাই দিছোঁ। এয়া হৈ গৈছে, দানা দানা হৈ গৈছে। এতিয়া আমি কি কৰিম, এইখিনি নমাই অলপ ঠাণ্ডা হ'ব দিম। এয়া হৈ গৈছে। এতিয়া আমি সেই কেৰাহীখনতে 1 চামুচ ঘি গৰম কৰিম আৰু কি কৰিম, আমি যিখিনি ড্ৰাই ফ্ৰুটছ আমি লৈছিলোঁ সেইখিনি আমি অলপ ভাজি ল'ম। ড্ৰাই ফ্ৰুটছখিনি আমাৰ ভজা হৈ গৈছে, আলমণ্ডখিনি আৰু খিচমিচখিনিও আমি একেলগে সেইখিনি ভাজি ল'ম। এয়া আমাৰ ড্ৰাই ফ্ৰুটছখিনি হৈ গৈছে। আপোনালোকে আৰু বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ ল'ব পাৰে, কাজু ল'ব পাৰে, পিস্তা ল'ব পাৰে, বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ ল'ব পাৰে। নেক্সট আমি এতিয়া এইখিনি ঠাণ্ডা হ'ব দি আমি চেনিখিনি গুড়ি কৰি ল'ম। মিক্সাৰত চেনিখিনি গুড়ি কৰি ল'ম। এয়া আমি মিক্সাৰত চেনিখিনি গুড়ি কৰি লৈছোঁ আৰু বেচনৰ ওপৰত দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ যেতিয়া ঠাণ্ডা হৈছে বেচনখিনি, অলপ ঠাণ্ডা অলপ গৰম, তেতিয়া আমি চেনিখিনি মিক্স কৰি লৈছোঁ, লৈ লাড়ু বনাম। এয়া চাওক আমাৰ লাড়ু হৈ গৈছে। মনত ৰাখিব যাতে আপুনি বেচনখিনি একদম চুব পৰাতহে চেনিখিনি দি দিয়ে। যদি বেছি গৰম থাকিলে আপুনি চেনিখিনি দি দিয়ে তেতিয়া কি হ'ব, চেনিখিনি মেল্ট হৈ যাব আৰু তেতিয়া লাড়ুটো নবনিব। এয়া হৈ গ'ল আমাৰ লাড়ু।